কাম আৰম্ভ হৈ গৈছে এফালে এজন বহিছে এজনে কাম কৰি আছে আৰু তই কি কৰি আছ তই বল খেলি আছ তই কি কৰি আছ হয় নেকি তই এক কাম কৰিব লাগে নে খেলিব লাগে এয়া কি আমি ওলাই আহিছো তিনটা সমান চাইতে বলে হ্যাঁ কোনফালে কেমেৰা আছে মই দেখা নাই আহিছো অকমান ওলাই ঠাণ্ডা ঠাণ্ডা বহুত ঠাণ্ডা হিংসা সেমেকা পৰিৱেশত আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা ভোগালী বিহু শুভকামনা জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ সকলো ভালে আছে আৰু কামনা কৰিছোঁ মেজি পবিত্ৰ অগ্নিয়ে হিংসা বেয়াখিনি আঁতৰ কৰি যাতে ভালখিনি আনে সকলোৱে মনলৈ সুখ সমৃদ্ধি কঢ়িয়াই আনে তাকে বিচাৰোঁ আপোনালোকো চাগে ইতিমধ্যে ভোগালীক আদৰিবৰ বাবে প্ৰস্তুত হৈছে আজি উৰুকা নিশাটো আমিনো কেনেকৈ উদযাপন কৰোঁ তাকে আপোনালোকক দেখাবলৈ আজি ভিডিঅ'টো মই আৰম্ভ কৰিলোঁ বহুত দিনৰ মূৰত এটি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আশা কৰোঁ মৰম দিব আৰু আশীৰ্বাদ কৰিব যাতে আগবাঢ়ি যাব পাৰোঁ খুব সাধাৰণভাৱে আমি উৰুকা উদযাপন কৰিম আপোনালোকেতো দেখিছেই মোৰ লগত থকা পোৱালীকেইটা আচলতে সিহঁতকো আমাৰ ঘৰলৈকে মাতিছোঁ ইয়াতে আমি একেলগে উৰুকা নিশাটো আজি কটাম গতিকে কিনো কৰোঁ কেনেকৈ কটাম আপোনালোকক ভিডিঅ' আকাৰে দেখাম গতিকে ভিডিঅ'ত আপোনালোকে সকলোৱে চাব বুলি আশা কৰিছোঁ এয়া আমাৰ টিপাল উত্তোলন হৈ গ'ল লগতে আমাৰ লাইটৰ কাম চলি আছে কৰি আছে এহেঁতি যেনিবা ৰাতিলে থাকে আৰু কামকেইটা কৰিবলৈ বাহিৰত ঠাণ্ডা বহুত হ'লেও জুই ধৰিছে ন সেইখিনিকে চাহ লৈ লৈছোঁ আৰু চাহকণ চবেই খাই লওঁগৈ অলপ এয়া সেকে থাকিবৰ কাৰণে জুই খোৱা আৰু নোখোৱা আকৌ আৰু নোখোৱা এয়াই খুৱাইছোঁ আৰম্ভ সকলোকে বিহু শুভেচ্ছা দিছোঁ বুলি কোৱা আকৌ এয়া বৌ আহিলে কিবা এটা কৈ দিয়ক বৌ তোমালোকলে মাঘৰ বিহু শুভেচ্ছা জনালোঁ আৰু দেই বিহুটো ভালে ভালে যাওক আৰু বৌ আহিলে ঠাণ্ডাও বহুত সেইকাৰণে এতিয়া অকণমান ভিতৰলৈ আহি চাহকণ খাই ল'লে আৰু তাৰপিছত এতিয়া বাহিৰলৈ যাম এয়া ৰাস্তাৰ ভিতৰৰ পৰা চুৰ কৰিছে দেই পাচলি চুৰ কৰি আনিছে কি চুৰ কৰিলা বহুত কাম কৰিছে ছোৱালীজনীয়ে বিহু বুলি বহুত কষ্ট হৈছে এতিয়া কটা মেলা দায়িত্ব তোমাৰে চাগে আলু কাটিবি না আঙুলি কাটিবি আলু কাট খাই না আঙুলি কাট খাই ঠিক নাই আজি দুইটা জলকীয়া খালো বৰষুণ দিছে যিহেতু এইখন কেৰাহী কেৰাহী সেয়া চাটি লৈ দম ভাইটি নিশ্চয় জোনাকক চিনি পাইছে জোনাক আছে সেয়া জোনাক চাটি ধৰা সেয়া আমাৰ চাটি ধৰি থকা ভাইটিৰ অনুভৱ কোৱা অনুভৱটো কঢ়িয়া অনুভৱ ভালে লাগিছে খালি বৰষুণ আহি এয়া পানী কৰি দিছে গোটেইখন তলত মাংস ওপৰত চাটি এবাৰ দেখাই দিলে ভাল পাম এয়া মাংস ইফালে চাটিৰ ওপৰত এয়া তথাপি বিহুটো খাবই লাগিব ন উৰুকাৰ কথা আছে ভিতৰলৈ নিনোগে আৰু এতিয়া ইয়াতে হৈ যাওক খানা ৰেডি আমি খাবলৈ লৈছো আন্ধাৰ দেই এয়া ৰেডি হৈ গ'ল এইজন হৈছে মোৰ খাব সময়ৰ পাৰ্টনাৰ ন দুইটা একেলগে খাওঁ আচলতে তাৰ পৰা মোক অকণ সদায় দিয়ে আৰু সি মোৰ লগত খাবলৈকে ৰৈ থাকে আমি একেলগে খালো দে সদায় আমি ওচৰতে এইফালে কিবা কৈ দিয়া সকলোকে ভোগালীৰ শুভেচ্ছা পুনৰবাৰ জনাই আজি মই ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ আচলতে এতিয়া বহু ৰাতিও হ'ল অকণমান টোপনিও আহিছে গতিকে মইতো আৰু সাৰে নাথাকোঁ শুই যাম ভাইটিহঁত তহঁতি সাৰ পাই থাকিবিনে এতিয়া থাকিম সেই সাৰ পাই থাকিব কিন্তু মই শুমগৈ আৰু টোপনি ধৰিছে যিহেতু বাকী সকলোকে পুনৰবাৰ বিহু শুভকামনা জ্ঞাপন কৰিছোঁ সকলো সদায় ভালে থাকক হাঁহি থাকক তাকে বিচাৰোঁ আৰু মোৰ এইকেইটা
পাটনাকেইটাতো দেখিছে আৰু সিহঁতি আৰু শুৱে পাওঁৱে দুইটা লাগি থাকে অনবৰতে। মৰ্ণিং গাইছ, ৰাতিপুৱা 4টামান বাজিছে। তো লোকবিশ্বাস অনুসৰি এইটো টাইমত ৰাতিপুৱা সোনকালে উঠি গছবোৰ টুকটুকীয়া জগালে হেনো সোনকালে ফল লাগে বুলি কয়। উঠিলোঁ সেইকাৰণে, আস্থা নাই কাৰণে ময়ে কামটো কৰি দিছোঁ তাইৰ ভাগৰ। তাই উঠাই নাই, শুই আছে। এই আম গছ লাগি যা সোনকালে, আঙুৰ তই সোনকালে লাগিবি দেই, এজোপা আঙুৰ হয়। এবাৰ খাবলৈ নাপালোঁ, এবাৰ খাবলৈ পাব লাগিব। এন্ধাৰ চব পিনে 4টামান বাজিছে। আপোনালোকক এটা কথা কওঁ, ইয়াকতো আপোনালোকে মোৰ ভিডিঅ'ত দেখি আছে, ই অকল চাহ খাই আছে আমাৰ ঘৰত। কিন্তু তাৰ বদনাম কি, সি তাৰ কাৰণে বিফলে মতা নাই। তই কেইবাৰ খালি আমাৰ ঘৰত? অ' দা আজিহে খাইছ, দেখিছে? তই ই মাঘৰ মাহটো খায়ে থাকিব তেনেকে বিহু। সি মই পিঠা বনোৱাৰ পৰা খাই আছে, সি খাই আছে। ই গোটেই মাঘৰ মাহটো বিহু খাব। এইবিধে মোৰ প্ৰিয় বস্তু। পিছে মোৰ হাত চাতবোৰ অকণমান আওকাণ কৰক দে, একদম জুই চতনৰ অৱস্থা নাইকিয়া হৈ আছে এইকেইদিন। বহুত ঠাণ্ডা দেই, চাইকেলখন চলাই লৈছোঁ। ভিডিঅ'টো কিছু অংশ ভাইটিয়ে কৰি ৰাখিছিলে, যিহেতু মই শুই আছিলোঁ। সেইবাবে ভিডিঅ'টো অকণমান দীঘলীয়া হ'ল আৰু সেইকাৰণে আজিখিনি মই অকণমান দেখাই দিলোঁ। কালি শোৱাৰ আগে আগে মোলৈ এটা ফোন আহিছিলে যে তোমালোকৰ ঘৰৰ ফালে আমি চুৰ কৰিবলৈ গৈ আছোঁ। চুৰ মানে এইটো পৰম্পৰা আৰু দেই, ল'ৰাখিনিয়ে কৰে যে সেয়া ক'লে আৰু। তাৰপিছত মই কৈছোঁ আমাৰ এইফালে কোনো নাহে, আপোনালোকে নাহিব। তেওঁ কৈছে যে যদি কোনো নাযায় ভালহে, আমি যাম। কৈছে আৰু যে আন বস্তু একো নানো, শুনিছোঁ তোমালোকৰ ঘৰত ধুনীয়া ধুনীয়া ফুল আছে, সেই ফুল আনিম। মোৰতো কিবা লাগিছে, কাৰণ ফুলখিনিৰ লগতে লাগি থকা হয় মই। তাৰপাছত মই কৈছোঁ যে ফুল এনেকৈ নিনিব, পিছত দিম এনেকৈ কৈছোঁ আৰু। তাৰপাছত চোৰ পিছে আহিলে, চোৰ আহিছে, কিন্তু মানে চোৰে মেছেজ কৰিছে যে আমি আহিছোঁ। সেইকাৰণে সুবিধা হ'ল আৰু ওলাই দিবলৈ যে আছোঁ বুলি ক'বলৈ। পৰম্পৰা সেয়া আন একো নহয়, সেয়া অকণমান ফূৰ্তি আৰু তেওঁলোকে কৰা। বাকী মোৰ মাতটো বহি আছে, ঠাণ্ডাত বেছিকৈ নথকা, কালি ঠাণ্ডাত থাকি দিলোঁ বাহিৰত, সেইকাৰণে অকণমান গাটো আজি। বাকী বিহুৰ শুভেচ্ছা আগতেও জনাইছোঁ, এতিয়াও আকৌ জনাওঁ। বহু শুভকামনা, ভাল হওক সকলো। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু মোৰ ভিডিঅ'বোৰ সকলোৱে চাই থাকিব তাকে বিচাৰোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ, নমস্কাৰ।